सालबारिनि एलेंगाबारियाव बेकिदिसानि हा खुरखानाय ओनसोलखौ नायदिंगिरि फैदों एबसुनि आफादगिरि दिपेन बर'आ। भुटान रायजोनि करिसुनि दै मोब्लिब बिथांखिनि दैखौ हगारनायनि जाहोनाव भारत भुटाननि दैसाया आफां आसामनि गोबां ओनसोलफोराव दै लोमजानानै सैनांदों। हा खुरखानायखौ होबथानो थाखाय मावनाय खामानिफोरा जेन जेबो थगाय थसि जाया बेखौ नोजोर होनो थाखाय सोरखारखौ खावलायो एबसुनि आफादगिरि दिपेन बर'आ। दैबाना जेंनाखौ हारिमायारि जेंना होननानै फोसावनो नांगौ होननानैबो बुङो एबसुनि आफादगिरि दिपेन बर'आ। सोरखारा मोजाङै खामानिखौ मावनांगौ होननानैबो बुङो एबसुनि आफादगिरि दिपेन बर'आ। लास्ट पॉइंट जो बेकी नदी है आमार मानास राष्ट्रीय जी उद्यान আছে ইয়াৰ ওচৰতে এলেংগামাৰী সেই ঠাইত মই আহিছোঁ আৰু বিভিন্ন ঠাই চালোঁ। ইয়াত আমাৰ মানাস আৰু বৰপেটা ৰোড সংযোগী পথটো বিচ্ছিন্ন হৈ আছে। তো এইবাৰৰ যি প্ৰাকৃতিক যি দুৰ্যোগ এইটো মানে আটাইতকৈ বিভীষিকা এটা পৰ্যায়লৈ আমাক ঠেলি দিছে আৰু অসমৰ 3 কোটি 25 লাখ জনগণৰ নামনি অসমত আটাইতকৈ বেছি এই দুৰ্যোগটো ভুগিব লগা হৈছে। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে ভাৰত ভূটান সীমান্তত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক এই নদীৰ যিখিনি দাঁতি কাষৰীয়া অঞ্চল বা আন অঞ্চলতো ভূটানৰ পানী আহি পেলাই ইয়াত পৰিচু বান আছে আৰু মানে সৰু ডাঙৰ এনেকুৱা বহুত বান ভূটানত বনোৱা হৈছে। আৰু অধিক যেতিয়া বৰষুণ দিয়ে বা অতিমাত্ৰা বৰষুণৰ পানীয়ে যেতিয়া বেছিকৈ তাত মানে থাকে তেতিয়া এই ঢলবিলাক বা পানীবিলাক এৰি দিয়াৰ কাৰণত আমাৰ নামনি অসমত বা এই মানে ডাউনৱাৰ্ড অঞ্চলত বেছিকৈ মানে পানী ইয়াত অহাৰ বাবে গৰাখহনীয়া ইৰোশ্যন আৰু মানে বানপানী আৰু ইয়াত মানে বিভিন্ন পৰিৱেশত ৰাইজে দুৰ্যোগত ভুগিব লগা হৈছে। আৰু এই যোৱা 2টা দিনত বৰষুণ নিদিয়াৰ কাৰণে এই অৱস্থা। আৰু এতিয়া পোষ্ট ফ্লাড মানে বানপানীৰ হৈ যোৱাৰ পিছত যি পৰিৱেশ সেই পৰিৱেশো মানে মোকাবিলা কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাই আহিছোঁ। আৰু অসমত এই বান বিধ্বস্ত অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ উপপথ বা ৰাজ্যিক পথবিলাক আৰু আমাৰ কালভাৰ্ট বা বিভিন্ন ৰাস্তা মাথাউৰিবিলাক ছিঙি গৈছে ভাঙি গৈছে। আৰু এই প্ৰটেকশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ PM ৰিলিফ ফাণ্ডৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী আৰু আহ্বান জনাই আহিছোঁ যে অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে 20,000 কোটি টকা আৰ্থিক পেকেজ ঘোষণা কৰিব লাগে। আৰু মানে ভাৰত ভূটান সীমান্তৰ BTRৰ এই মানে 5খন জিলাৰ বাদেও আন জিলাটো মানে দুয়ো পাৰে মাথা মানে নদীৰ দুয়ো পাৰে এই বেকি নদীৰ দুয়ো পাৰে। বেকি নদী সদায় হয় মানে পশ্চিমে নহ'লে হয় মানে পূবে সদায় খহনীয়া কৰি আহিছে। আৰু ইয়াত বৃহৎ অঞ্চল এতিয়া মানে নদীত যা গ'ল, ইয়াত স্কুল যা মানে গুচি গ'ল, গাঁৱৰ মানে খেতিপথাৰ বা ভেটি গুচি গ'ল। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি নিজৰ দায়বদ্ধতাৰে আমি এই কথাটো উনুকিয়াই দিছোঁ। BTR প্ৰশাসন বা BTR চৰকাৰ বা প্ৰমোদ বড়ো চৰকাৰে এই ক্ষেত্ৰত মূল ভূমিকা ল'ব লাগিব। আৰু যিহেতু BTRত পৰ্যাপ্ত পৰিমাণৰ মানে পুঁজি নাই তো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সেই মানে পুঁজিবিলাক দিব লাগিব। আৰু পুঁজি যেতিয়া আবণ্টন দিব বহুতো সময়ত আমি দেখিবলৈ পাইছোঁ ৰাইজে আমাক কমপ্লেইন দিছে। আজি মই ৰাতিপুৱা ভাগত পুঠিমাৰী মানে দুয়ো পাৰে যি মানে গৰাখহনীয়া হৈছে তাত মানে প্লাবিত হৈছে তাত গৈছিলোঁ। তো ৰাইজে কৈছে যে যি ঠিকাদাৰবিলাকে সেই মানে কামবিলাক পায় তেওঁলোকে মানে মাথাউৰিৰ মাটি দি মাথাউৰি বান্ধা এটা মানে পৰিকল্পনা কৰি পেলাই খালি মানে টকা ওলাই নিয়া বা ধন ওলাই নিয়া ধন খৰখোৱা মানে এই কৰাপশ্যন কৰাৰ ধান্দা থাকে। তো ইয়াৰ কাৰণে এইবাৰত অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মানে ৱাটাৰ ৰিচোৰ্চ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যাতে কোনো কাৰণত ঠিকাদাৰে গাফিলতি নকৰে, ইয়াত দুৰ্নীতি নহয় আৰু কোনো কাৰণত ইয়াত মইমতালি আৰু লেহেমীয়া যাতে নহয় সেই কথাটো মানে চৰকাৰে নজৰ দিব লাগিব। আৰু ৰাইজক বানমুক্ত এটা মানে সকাহ দিবৰ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভূমিকা ল'ব লাগে। বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, সেই দাবী আমি ৰাখিছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত আমি বিজ্ঞানসন্মত চাইণ্টিফিক এটা মেথড আৰু ইয়াত এতিয়া জিঅ' বেগ কেইটামান পেলোৱা হৈছে। জিঅ' বেগৰ তলত মানে খুন্দা মাৰি পেলাই মানে গৰাখহনীয়া হয়, জিঅ' বেগৰ আগত খুন্দা মাৰি পেলাই গৰাখহনীয়া হয়। এইটো পূৰ্ণাংগভাৱে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আমাৰ বেকি মানে যি ব্ৰিজ আছে সেই ব্ৰিজলৈকে ইয়াত মানে মাথাউৰি বান্ধিব লাগিব, তাৰ তলতো বান্ধিব লাগিব। তো চৰকাৰ আহিব যাব কিন্তু যি চৰকাৰে নাথাকক কিয় দায়বদ্ধতাৰে কাম কৰিব লাগিব। আৰু আমি দেখিবলৈ পাইছোঁ 2004 যোৱা 2 বছৰৰ আগতো ইয়াত মানে ইয়াত পশ্চিমত মানে গৰাখহনীয়া হৈছে, ইয়াত পূবত গৰাখহনীয়া হৈছে। প্ৰতি বছৰে যদি এনেকুৱা 100 মিটাৰ 200 মিটাৰ 500 মিটাৰ যদি গৰাখহনীয়াত যায় সেই নদীটো ব্ৰহ্মপুত্ৰকে মানে বেছি বহল হ'ব। তো ইয়াৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সি দায়বদ্ধতাৰে কাম কৰি আছে। নিজে মানে বানপানীৰ মানে দুৰ্ভোগ যিবিলাক ভুগিব লাগিছে সেই অঞ্চলত গৈছে, নিজে প্ৰকাশ কৰিছে। চৰকাৰৰ মানে পুঁজিৰ অভাৱ নাই বুলি তেখেতে কৈছে। তো আমি দাবী জনাইছোঁ যে চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰক আৰু ৰাজ্যক সকাহ দিবৰ কাৰণে বা ৰাজ্যবাসীক সকাহ দিবৰ কাৰণে বা দুৰ্ভোগীয়া যিবিলাক বানপীড়িত ৰাইজ ইয়াত মানে বানাক্ৰান্ত ৰাইজক মানে ৰিলিফটো দিবই লাগিব, পুনৰ সংস্থাপন কৰিবই লাগিব। যাৰ ঘৰ বাৰী মাটি নাই তেওঁলোকক ঘৰ বনাই দিয়া, মাটি দিয়া এইটো কামটো কৰিবই লাগিব। অন্য হাতেদি পাৰ্মানেণ্ট এটা চলিউশ্যন স্থায়ী এটা সমাধান আমাক লাগিব। যেতিয়ালৈকে স্থায়ী সমাধান নহয় এনেকুৱা টেম্পৰাৰী সমাধান নিদি ৰাইজে ইয়াত জীয়াই থকাটো মানে এইটো কেতিয়াও সম্ভৱ নহ'ব। আৰু ৰাইজ প্ৰতি বছৰে বান হ'ব, প্ৰতি বছৰে বাৰিষা আহিব, প্ৰতি বছৰে ইয়াত গৰাখহনীয়া হ'ব আৰু ৰাইজ ইয়াত মানে ভূমিহীন হৈ পেলাই মানে অসমত মানে এটা বৃহৎ এটা সমস্যা ইয়াত সৃষ্টি হ'ব। তো ইয়াৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰ যাতে এই দায়বদ্ধতাৰে কাম কৰাৰ যি তেওঁলোকৰ মানে যি দায়িত্ব সেই দায়িত্বৰ পৰা যাতে তেওঁলোকে সাৰি নাযায় তাৰ কাৰণে আমি দাবী জনাইছোঁ।